ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহে মালহে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা অথবা ৰাস মহোৎসৱ। প্ৰবাদ মতে শাৰদীয় শুভ্ৰ জোনাক নিশা যমুনাৰ বালিত কদম গছত বহি মোহন বাঁহী বজাই শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ গোপীসকলক মন্ত্ৰমুগ্ধ কৰি তুলিছিল। শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীধ্বনিত মুগ্ধ হৈ গোপীসকলে সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল আৰু শ্ৰীকৃষ্ণৰ লগত উৰে নিশা ৰাসলীলা আৰম্ভ কৰিছিল। আনহাতে নামনি অসমৰ ৰাস মূৰ্তিকেন্দ্ৰিক। নামনি অসমৰ ঠাইভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি, খোলাগান, নাম প্ৰসংগ আদি পালন কৰা হয়। উল্লেখযোগ্য যে পলাশবাৰীৰ ৰাসত জীৱন্ত মূৰ্তিও প্ৰদৰ্শন কৰা হয়। এই ৰাস মহোৎসৱ পোনপ্ৰথমবাৰৰ বাবে মাজুলীৰ দক্ষিণপাট সত্ৰত ১৭৬২ শকৰ পৰাই আৰম্ভ কৰা হৈছিল। ৰাজ্যৰ গাঁৱে ভূঞে এই ৰাস মহোৎসৱ বিভিন্ন প্ৰকাৰে পালন কৰি অহা হৈছে। কিছু কিছু ঠাইত শ্ৰীকৃষ্ণৰ জন্মলগ্নৰ পৰা যৌৱনকাললৈ বিস্তৃত বৰ্ণনা কৰি কেইবাদিনীয়া কাৰ্যসূচীৰে এই ৰাস মহোৎসৱ জাকজমকতাৰে পালন কৰা দেখা যায়। গাঁৱে ভূঞে গোপীসকলে ৰাসৰ কেইবাদিনৰ আগৰে পৰা আখৰা কৰি গোপী সাজি শ্ৰীকৃষ্ণৰ লগত ৰাসলীলা কৰে।